প্ৰথম জনাইছো আজি আমাৰ এটা নতুন চলৈ মই বহুত দিন ষ্টুডিঅ'ত উপস্থিত থাকিব পৰা নাছিলো। মোৰ পানী লগা জ্বৰৰ কাৰণে মই এখন চহৰৰ হস্পিটেলত মই আছিলো। তাৰ পৰা মোক কালি ৰিলিজ দিলে। একচুৱেলি ৰিলিজ দিয়া নাই, মোক বাহিৰ কৰি গল্টাই দিছে, মানে পইচা নাই আৰু দিবলৈ। তাৰ কাৰণে মই ক্ষমা বিচাৰিছো আপোনালোকৰ আগত। আজি এটা বহুত ফূৰ্তিৰ দিন ন সকলোৰে কাৰণে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মানে HSLC পৰীক্ষাৰ ৰিজাল্ট দিছে আজি। আজি আমাৰ 2019 চনত যিজন প্ৰথম স্থান পাইছে সৌৰভজ্যোতি মিশ্ৰা, তেওঁ আমাৰ লগত উপস্থিত আছে। মোৰ বাওঁফালে আছে, এইজন মই চিনাকি কৰাই দিছো। আৰু আমাৰ 2010 চনত অসমৰ পৰা প্ৰথম স্থান পোৱা এইজন হৰকান্ত মহন্ত মোৰ সোঁহাতে উপস্থিত আছে। তেওঁ নমস্কাৰ দিব আপোনালোকক। এই নমস্কাৰ দেখ। নমস্কাৰ। নমস্কাৰ। এইজন আমাৰ মই বহুত 12 ঘণ্টা 13 ঘণ্টা পঢ়িছো। সোধাই নে সুধছো মই কি ঘণ্টা পঢ়িছে হা চিমনি। হয়, প্ৰথম মই যাব খুজিছো আমাৰ আজি 2019 চনত যিজনে প্ৰথম স্থান পাইছে তেওঁৰ ওচৰত। এক ছেকেণ্ড মই হিচাপ কৰিবলগীয়া আছে। 2 2 4 কি কৰিলি? এইটো মোৰ হিচাপ এটা আছে। বাপৰে, আপুনি কওক আপোনাৰ ষ্ট্ৰাগল লিষ্ট আপুনি কেনেকে এইটো মানে কিমান কষ্ট? মই বহুত ষ্ট্ৰাগল। আপোনাক সুধছো মই। এই চশমা আল্লাহ মই সুধছো বাওতে সৌৰভজ্যোতি কাৰ নাম কওক। মই বহুত ষ্ট্ৰাগল কৰিছো আজি এই স্থান পাবৰ কাৰণে। মই স্কুলৰ পৰাই ঘৰৰ পৰা স্কুললৈকে মই ঘৰিয়ালৰ পিঠিত উঠি গৈছিলো। মোৰ ঘৰত লাইট নাই, ধুপুৰ পোহৰত পঢ়িছো। মই বহুত কষ্ট কৰি আজি এই স্থান পাইছো। দিনটোত 24 ঘণ্টা পঢ়িছো মই। আৰু নাই মই এতিয়া 2 নম্বৰত যাব খুজিছো আমাৰ 2010 চনত পাছ কৰা আমাৰ হৰকান্ত মিশ্ৰৰ ওচৰত। কি কম? কিবা কওঁ আৰু শুন এটা মানুহ গম পাব চাপি তোক এনে মেটছিও তই কেন কৰিছিল কক কিবা কওঁ। বন্দে কি বন্ধে কি বন্ধে কিবা কবা দিলি? কিবা কবা দিয়া নাই। 2010ত আপুনি কেনেকৈ মেট্ৰিক পাছ কৰিছিল, কিমান কষ্টৰ ফলত আপুনি সেইটো কথা কওক। কষ্ট নাছিল। আমাৰ ফাদাৰে এটা চাবজেক্টত 10টা টিউচন লগাইছিল মোৰ। সেই হ'ব যা, সেই হ'ব। তই অসমৰ মানুহ ভাল নাপায়, তই কিবা ভাল নাপায় অসমৰ মানুহ। তই কি কৰি দুখুৰ কথা কওঁ, দুখুৰ কান্দে ভাই দিব লাগিব তই তেতিয়া মই সৰুতে খেৰখানি পোহৰত পঢ়িছিলো। খেৰখানি মানে চিকিমিকি সেই যে 1 ছেকেণ্ডৰ চিকিমিকি দেই, তাতে মই চব মুখস্থ কৰি দিছিলো। আৰু সি ঘৰিয়ালত গৈছিল বুলি কৈছে। মই কিহত গৈছো জানা? আনাগুণ্ডাৰ ওপৰত। সৰুতে দুটা একডাল পুহি দিছিল মোক, একডালৰ লগত আহি যাওঁ। আৰু কি জানা কৈছো, মোৰ ঘৰত খাৱা লোৱা বস্তু নাছিল। আমি বালা আৰু মাটি। আৰু কি ষ্ট্ৰাগল লাগে তো, বহুত ষ্ট্ৰাগল, মোতকেও বেছি।